Hi friends, ভিডিওটো আৰম্ভ কৰি দিলো সকলোকে ধ্যানী ব্লগ চেনেলৰ অন্য এটা নতুন ভিডিওলে স্বাগতম জনাইছো মই মহানিম পাত কেখলামা চিঙি নিউ বুলি আহিছো মহানিম পাত ভাজি মাজি খাম হেতু কাৰণে ভাবিলো মহানিম পাত ইজোপা সব মহানিম পাত এতিয়া বসন্ত কাল তিতা খাব লাগে নহনে মহানিম বহুত তিতা কিন্তু ফ্ৰাই কৰি ভাজি খালে বহুতে ভাল লাগে আহকচোন মই মহানিম পাত কেখলামান চিঙি লওঁ আৰু আপোনালোককো দেখুৱাই আছো এই জোপা চাওক মহানিম পাত এৰে কেখলামান চিঙো এই জোপা গছ এই কুকুৰা গঁৰালটোৰ ওচৰতে আছে এই দেখিছেনে এৰে মই কেখলামান চিঙি লওঁ ভাজি খাম চিঙিবলে নোৱাৰিছো দেখোন চিঙি লৈছো চাওক আহিছে না বৰষুণ দি আছে বোলে কি কৰিছা আকৌ এখন বৰষুণ দি আছে পুৰা হৰাই আছে ককাক ভাগ দুটাই কি কৰিছে দেখিছেনে এইবোৰ কৰি আছে চাওক কি কৰিছে দেখিছে ককাকে লগ কৰিছে পাত ছোৱালী নাই আমাৰ ঘৰত দেই চাওক দুখ পাব এতিয়া দুখ পাবলৈ হৈ গ'ল তাত কেলে হেঁচা মাৰি আছ বাৰু এইবিলাক কিখন যে কৰি আছে দেখিছেনে কিখন কৰি আছে মতা ল'ৰা যে এইখনে কৰি থাকে আৰু দেখিছেনে এয়া সিহঁতৰ উৎপাত চব দেখিছে এইবিলাক ককায়েক ভাগ দুইটা এইবিলাক কৰি আছে অকল চাইকেলকে চলাই আছা যে হা কি বনামহে এতিয়া আকৌ দাদাই আনি দিছেহে বনাবলে এইফালে আনিলে চেৱৈ খাওঁ কৰি আছে সেইকাৰণে আনিলে গাখীৰ আনিলে চেনি নাছিলে চেনিও আনিলে আৰু এইফালে কাজু বাদাম আৰু ডাব নাৰিকল আনিলে এইকেইটা ডাঙৰ বেটাই আনিলে এতিয়া খাবলৈ বনাই দিওঁ সিহঁতক চৰ্দি ইমান লাগিছে এইকেইটা বনাই লওঁ আৰু এইফালে বনাই ললো চেৱৈ হৈ গ'ল আৰু ধুনীয়াকে বনাই ললো সিহঁতৰ দুটাক খাবলৈ দিওঁ এইখন অটোখন দেখিছেনে এই অটোখন হৈছে আমাৰ ইনকমৰ পথ এইখন বেয়া হৈ আছে আজি কেইবাদিনো হ'ল কেনেকৈ কি হৈ আছে মেকানিকটো আহিবলৈ বৰষুণ গোটেই বতৰটো ডাৱৰীয়া কৰি আছে মানুহজন গৈছে লিডুলে বস্তু অটোখনত লগোৱা বস্তুকেইটা আনিবলৈ কি কৰিব এখন বেয়া হৈ আছে আমাৰ বসন্তীখন এইখনে আমাৰ ইনকমৰ ৰাস্তা বতৰ ডাৱৰীয়া ব'লা বৰষুণ দিছে কেলে আছা ইয়াতে যাওঁ বোলা বৰষুণ দিছে ব'লা দাদা তুমি দুইটা লাগি এখন ফালিলা নাই এখন ফালিলা চোৱাচোন জপিয়াই জপিয়াই এখন কেলে কৰি থকা বাৰু ললা লৈ পেলাই আকৌ এনেকে দলিয়ালে ভালকে থৈ গাৰুকেইটা কি কৰিছা কাপোৰবিলাক খেলেং মেলেং কৰিছা তোমালোকে কৰিবা আকৌ এখন এতিয়া চিলাবলৈও নোৱাৰি আৰু এখন
ফালি পেলাই এতিয়া চিলাইছে যিখন চিলালে নহ'ব বেলেগ আনিব লাগিব ল'ৰা চিলাইছে বিছনাখন এখন জপিয়া জপিয়া ফালি ল'লে এখন থাকিব নি এইখন কেনেকৈ চিলাইছে এয়া পাপাজি আহি পালেহি আমাৰ লিডুলৈ গৈছিলে অটত লগোৱা বস্তু আনিবলৈ কৈছিলে বস্তুকেইটা লৈ আহিলে কাইলৈ মেকানিক আহিব বোলে আৰু বনাবলৈ ইফালে কণী ভাজি ল'লোঁ মৰিচা মাছ ফ্ৰাই কৰি ল'লোঁ এতিয়া দুপৰীয়া ভাত খাবৰ কাৰণে পূৰা চৰ্দি কাহ হৈছে নহয় বৰষুণত কাম কৰি তিতি পেলাই কাম কৰা হয় নাই সেইটো কাৰণে পূৰা চৰ্দি লাগিছে এইফালে হৈ গ'ল মোৰ কণী আঞ্জা ইফালে মাছ ফ্ৰাই কৰি ল'লোঁ দুপৰীয়া এতিয়া খাবৰ কাৰণে সেয়া আৰু ভাজিছোঁ এইফালে ৰঙা মৰিচা খাব লাগে তেজ হয় বুলি কৈছে একেবাৰে ৰঙা মৰিচাখিনি এয়া ভাজিলোঁ ভাত পানী খাই আজৰি হ'লোঁ এতিয়া অকণমান ৰ'দটো ওলাইছে দেই অকণমান চোতাললৈ আহিছোঁ ভিডিঅ'টো সামৰি দিওঁ বুলি ভাবিছোঁ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব কমেণ্ট কৰিব আৰু সকলোকে ভগৱানে মংগল ৰাখক তাকে কামনা কৰিছোঁ আৰু আজি ভিডিঅ'টো সামৰি দিওঁ অন্য এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ আপোনালোকক লগ পাই আছোঁ অন্য এটা ভিডিঅ'ত ইফালে আমাৰ বেটা মোৰ পাছে থাকে আৰু ফ্ৰেণ্ডছ